Hello and welcome to another Get Ready With Me video. মোৰ যে নতুন কাপোৰেই নাইকিয়া হ'ল Get Ready ভিডিঅ'ৰ কাৰণে। But I don't care কাৰণ কাপোৰতকৈ বেছি ইম্পৰ্টেণ্ট হ'ল স্কিন কেয়াৰ আৰু স্কিন কেয়াৰৰ কাৰণে মোৰ হাতত আজি নতুন প্ৰডাক্ট আছে। So let's get ready with me. এইটো হৈছে হাইফেনৰ অনলাইন নিড ছানস্ক্ৰীন যিটো মই আজি ফাৰ্ষ্ট টাইমৰ কাৰণে ইউজ কৰিম আৰু লগতে মোৰ ফেভৰেট টনাৰটো আছে। আজি অনলি এই দুইটা প্ৰডাক্টেই ইউজ কৰিম কাৰণ বাহিৰত ইমান যে ৰ'দ নহয় বেছি একো লগাবই মন নাই। আৰু যেহেতু হাইফেনৰ অনলাইন নিড ছানস্ক্ৰীনটো লগালে ময়শ্চাৰাইজাৰ প্ৰয়োজন নাই মানে ই ময়শ্চাৰাইজাৰ আৰু ছানস্ক্ৰীন দুইটাৰে কাম কৰে মানে এডবোৰ দেখি জানিছো আৰু সেইকাৰণে মই ইয়াৰ পৰা হৰকে এথপামান ওলাই পুৰা মুখে সুখে ডিঙি চিঙি ঘঁহি লৈছো মানে আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব যদি অলৰেডি কৰি থৈ দিছে তেনেহ'লে থেংক ইউ সো মাচ ইয়াতে মই স্কিন কেয়াৰটো আজি শেষ হ'ল আৰু এতিয়া চকুৰ সৌন্দৰ্যতা বঢ়াবৰ কাৰণে অলপ মাস্কাৰা লগাই লৈছো এতিয়া বলক হাউটকে ট্ৰেনজিশ্যন এটা কৰি কাপোৰযোৰ পিন্ধি লওঁ কাপোৰকেইটা পিছে নতুন নহয় আগে পিছে মোৰ ভিডিঅ'ত দেখিবও পাৰে সদায় সদায় বাৰু গেট ৰেডি উইথ মিৰ কাৰণে নতুন কাপোৰনো ক'ত পাম অলপ এডজাষ্ট কৰিব আৰু নে কি কয় আপোনালোকে বাৰু যি কয় কমেন্ট সেকশনত ক'ব আৰু ইফালে মই হাজি কাচি ৰেডি হৈ গলো আৰু চুলিকেইডাল আজি বেনি গাঁঠি লৈছো বাছ আজিৰ ভিডিঅ'টো ইমানতে শেষ হৈছে নেক্সট ভিডিঅ'ত পুনৰ লগ পাম